হেল্ল' বন্ধু বান্ধৱীসকল, আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। পিঁয়াজেৰে এনেদৰে পকৰা বনাইছিলোঁ। বতৰ ডাৱৰীয়া, চাহৰ সৈতে খাব বৰ ভাল লাগে। সেইকাৰণে কেনেকৈ বনালোঁ ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে মই পিঁয়াজ লৈছিলোঁ চাৰিটা পিঁয়াজ ধুনীয়াকৈ সুন্দৰভাৱে এনেকৈ একদম মিহি মিহিকৈ জুলিয়ান কাটিং কৰি লৈছোঁ। পিঁয়াজটো আপোনালোকে যিমান মিহিকৈ কাটিব পাৰে সিমান ভাল। ডাৱৰীয়া বতৰ, চাহৰ লগত পকৰা সকলোৱে খাই ভাল পায়। এতিয়া মই অন্য এটা পকৰা ৰেচিপি আনিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'বোৰ কাৰোবাৰ ভাল লাগিবও পাৰে। তো এনেদৰে পিঁয়াজখিনি কাটি লৈছোঁ সুন্দৰভাৱে। ডাৱৰীয়া বতৰত পকৰা খোৱা মজাই বেলেগ। তো ভাবিলোঁ আজি চাহৰ লগত এনেদৰে এটা পকৰা বনাই খাওঁ। পিঁয়াজখিনি ঠিক সুন্দৰভাৱে এনেদৰে কাটি ল'লোঁ। কাটি পেলাই এতিয়া মই বল এটা লৈছোঁ। বলটোত ধুনীয়াকৈ পিঁয়াজখিনি এটা এটাকৈ এৰুৱাই দিয়াৰ নিচিনাকৈ অলপ ধুনীয়াকৈ সানি দিছোঁ। দেখিছে, চব একেবাৰে এটা এটাকৈ এৰুৱাই পেলোৱা দি পেলাইছোঁ। এনেদৰে কৰি ল'ব আপোনালোকে। এতিয়া মই জলকীয়া লৈছোঁ 3টা, কাৰণ মই স্পাইচি ভাল পাওঁ, জ্বলা ভাল পাওঁ। আপোনালোকে জলকীয়া নিদিয়াকৈও বনাব পাৰে। একেবাৰে জলকীয়াকেইটা একেবাৰে ফাইন চপ কৰি লৈছোঁ। এতিয়া জলকীয়াকেইটা তাত দি দিম। ইয়াৰ পিছত ৰেড চিলি পাউডাৰ, নিমখ, জিৰা পাউডাৰ, চাট মছলা আৰু কেইটামান আজৱাইন লৈছোঁ। দি পেলাই এতিয়া তাত ধুনীয়াকৈ সানমিহলি কৰি দিম। নিমখটো আপোনালোকে সোৱাদ অনুসৰি ল'ব। আৰু ৰেড চিলিৰ জেগাত কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিলে ভাল, কালাৰটোও আহিব আৰু আপোনাৰ স্পাইচিটোও কম লাগিব। আৰু জ্বলা খোৱা মানুহৰ কাৰণে ৰেড চিলি পাউডাৰ ল'ব আৰু ঠিক এনেদৰে মিহলাই ল'ব। মই আকৌ সানি ল'লোঁ যাতে গোটেই মছলাখিনি সুন্দৰভাৱে পিঁয়াজখিনিৰ লগত মিলি যায়। যিটো পানী থাকে সেই পানীটো ওলাই যায়। এনেদৰে মিলাই ল'ব। সেইকাৰণে ধুনীয়াকৈ নিমখটো সানমিহলি কৰি ল'লোঁ। মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া হৈ গ'ল সানমিহলি কৰা। ইয়াক মই এতিয়া 5 মিনিটমানৰ কাৰণে ৰাখি থওঁ যাতে পিঁয়াজে পানীটো এৰে। তাৰপিছত এতিয়া মই গেছটো জ্বলাই ল'লোঁ। গেছটো জ্বলোৱাৰ পিছত গেছৰ ওপৰত এখন চাইনিজ ফ্ৰাই পেন বহুৱাই লৈছোঁ। চাইনিজ ৱক বুলিও কয়। তাৰপিছত আৰু মই এতিয়া লৈ দিছোঁ, অলপ ৰিফাইন তেল ঢালি দিছোঁ। গৰম হ'বলৈ দিওঁ। 1 লিটাৰমান ৰিফাইন তেল লৈছোঁ। আৰু মই এতিয়া বেচন অলপমান ব্যৱহাৰ কৰিম। বেচনখিনি একেবাৰে ব্যৱহাৰ কৰা নাই, মই অলপ অলপকৈ ব্যৱহাৰ কৰিছোঁ। মিহলাই ল'ব। অলপ অলপকৈ মিহলাই ল'লে এতিয়া মই অলপ বেচন সানি ল'ম। এনেকৈ মই বেচনখিনি মিলাই লৈছোঁ। আপোনালোকেও বেচনখিনি 2-3 বাৰত মিলাই ল'ব, যিখিনি বেচন ব্যৱহাৰ কৰিব। আৰু পিঁয়াজে এৰা পানীটোতে সুন্দৰভাৱে মই বেচনখিনি মিহলাই আছোঁ। তাৰপিছত আকৌ মই দ্বিতীয়বাৰৰ কাৰণে বেচন ব্যৱহাৰ কৰিছোঁ। বেচনখিনি ব্যৱহাৰ কৰি ধুনীয়াকৈ সানি লৈছোঁ। তাৰপিছত মই 3-4 চামুচমান পানী ব্যৱহাৰ কৰিছোঁ মাত্ৰ। আৰু ধুনীয়াকৈ এনেদৰে সুন্দৰভাৱে হৈ গৈছে, আপোনালোকে দেখিছে। ধুনীয়াকৈ বেচনখিনি সানমিহলি হৈ গ'ল। আৰু ইফালে তেল গৰম হৈ গৈছে। এতিয়া গৰম তেলত মই এটা এটাকৈ দি দিম। আৰু ইয়াক কোনো ধৰণৰ পকৰীৰ নিচিনা চেভ কৰিবলৈ দৰকাৰ নাই।
ইয়াক আপোনালোকে যেনেকৈ ফ্ৰাই কৰিব পাৰে তেনেকৈ ফ্ৰাই কৰিব আৰু যিমান পাৰে পাতলকৈ ফ্ৰাই কৰিব, তেতিয়া ক্ৰিস্পি হ'ব আৰু ক্ৰিস্পি হ'লে চাহৰ লগত খাই বহুত ভাল লাগিব। আৰু এতিয়া মই এটা এটাকৈ দি দিছোঁ গৰম তেলত আৰু তেলখিনি অকণমান ভালদৰে গৰম হ'বলৈ দিব আৰু একেবাৰে বেছি গৰমো হ'বলৈ নিদিব, যাতে তেলত দিয়াৰ পিছতে ক'লা হৈ যায়। এনেদৰে ধুনীয়াকৈ দি ল'লোঁ। দি লোৱাৰ পিছত এয়া দেখিছে আপোনালোকে কি সুন্দৰভাৱে কালাৰো আহিছে আৰু লগতে আপোনাৰ দেখিবলৈও কিবা ভাল লগা হৈছে। আৰু এনেদৰে ধুনীয়াকৈ আপোনালোকেও ফ্ৰাই কৰি ল'ব। আৰু বৰষুণৰ বতৰত চাহৰ লগত এনেকুৱা ধৰণৰ পিঁয়াজৰ পকোৰা খোৱাৰ মজাই বেলেগ। আৰু আমাৰ ফাইনেলি হৈ গ'ল পিঁয়াজ পকোৰা, বা ইয়াক কান্দা ভাজি বুলি ক'ব পৰা যায়, হিন্দীত ক'লে। হৈ গৈছে। হৈ যোৱাৰ পিছত ইয়াত মই অকণমান চাট মছলা ব্যৱহাৰ কৰিছোঁ ওপৰেদি। মই ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি ফাইনেলি এয়া আমাৰ হৈ গ'ল অনিয়ন পকোৰা বা পিঁয়াজৰ ভাজি, আপোনালোকে যি বুলিয়ে কয়। এতিয়া চাহৰ লগত খোৱাহে কথা। হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। চ' এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। চ' থেংক ইউ ছ' মাছ।